আপোনালোকে নাজানে আমি এনেকুৱা মানুহ বিপেপ দলে আমি এনেকুৱা লবও জানে দিবও জানে। 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰ পৰা ওলাম, নৱেম্বৰ মাহটো অলপ কাম কৰিম ব্ৰিটিছৰ কাৰণে, বহুত কাম বাকী আছে আমাৰ, ডিচেম্বৰৰ পৰা ওলাম আৰু। এজন মন্ত্ৰী বহুত কম সময় পাব, মন্ত্ৰী জাষ্ট NDA সোমাইছে যিহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে, সেইটো হ'ব। যেনেকে আমিও এতিয়া দিম, বিজেপিৰ 2জন EM দিম আমি আৰু ডেপুটি স্পীকাৰ দিম আমি, এনেকুৱা আপোনালোকে নাজানে আমি এনেকুৱা মানুহ বিপেপ দলে আমি এনেকুৱা লবও জানে দিবও জানে। লবও জানিব লাগিব, দিবও জানিব লাগিব, কথা এইটোৱে। বিজেপিৰ 2জন EM দিব, 2জন EM দি পেলাই মই এনে থকা মানুহ, কিবা এটা নলোৱাকৈ মই থকা মানুহ নেকি? ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয়। হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে, থাকিছে, কিন্তু 26ত দেখাওক, 26টোহে আচল। এইটো আলোচনা আৰম্ভ কৰাই নাই, মুঠতে আৰম্ভ হ'ব, অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব। নাই এনেকুৱা তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই, জানে এইবিলাক চাব।